ভোগদৈ নৈৰ গৰাখহনীয়া পৰিদৰ্শন কৰে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই। মৰিয়নিৰ ভোগদৈ নৈৰ ওপৰত থকা গদাধৰ দলঙৰ সমীপত নদীখনৰ খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে। ফলত নদীখনৰ গাতে লাগি থকা ঐতিহাসিক ধুদৰ আলিলৈ ভাবুকি কঢ়িয়াই আনিছে নৈৰ খহনীয়াই। ইয়াৰ পৰিপ্ৰেক্ষিতত নদীখনৰ গৰাখহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আবেদন কৰাৰ লগতে ভোগদৈ নদীৰ গৰাখহনীয়া পৰিদৰ্শনৰ বাবে অনুৰোধ জনাইছিল। মন্ত্ৰীগৰাকীয়ে বিধায়কৰ অনুৰোধ ৰক্ষা কৰি শনিবাৰে বিয়লি মৰিয়নিত উপস্থিত হৈ ভোগদৈ নদীৰ গৰাখহনীয়া অংশ পৰিদৰ্শন কৰে। গৰাখহনীয়া অংশ পৰিদৰ্শন কৰি প্ৰতিৰোধৰ বাবে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে। আজি মন্ত্ৰীগৰাকীয়ে মৰিয়নিত গৰাখহনীয়া পৰিদৰ্শনৰ সময়ত মুখ্য অভিযন্তা জলসম্পদ বিভাগ বৰছিং ৰংপি, অতিৰিক্ত মুখ্য অভিযন্তা জলসম্পদ বিভাগ ডিব্ৰুগড়ৰ IV বুঢ়াগোহাঁই দাসগুপ্ত, যোৰহাট জলসম্পদ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা দিগন্ত শৰ্মা উপস্থিত থাকে। এই ভোগদৈৰ পাৰত আমি উপস্থিত আছোঁ আৰু ইয়াত আমি প্ৰত্যক্ষ কৰিলোঁ যে এই ভোগদৈ নৈয়ে মৰিয়নি নগৰৰ ফালে বা চহৰৰ ফালে খহনীয়া ইয়াত আৰম্ভ কৰিছে। আৰু এই বিষয়টো আমাৰ মাননীয় বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই বিধানসভাত কেইবাবাৰো উত্থাপন কৰিছে আৰু বিধানসভাতে মই কথা দিছিলোঁ যে তেখেতৰ লগত গৈ আমি গোটেই স্বচক্ষে এইখিনি প্ৰত্যক্ষ কৰিম আৰু সেই মৰ্মে আজি ইয়ালৈ আহিছোঁ। গোটেইখিনি চোৱা চিতা হৈছে। আমাৰ মুখ্য অভিযন্তাকে ধৰি বিষয়াসকল আছে অভিযন্তা। এতিয়া আমি ইয়াৰ এটা ইতিমধ্যে আঁচনি প্ৰস্তুত কৰিছোঁ। তথাপিও ইয়াক বিচাৰ বিবেচনা কৰি চাই আমি আশা কৰিছোঁ যে ইয়াত কিছু পৰিমাণে হ'লেও আমি প্ৰটেকশ্যনৰ কাম কৰিম আৰু এইখিনি আমি আশা কৰিছোঁ যে ইয়াৰ যিটো ভাবুকিটোৰ পৰা আমি ৰক্ষা কৰিব পাৰিম। ছাৰ, বাৰিষাৰ আগতে এইখিনি কাম বাৰিষাৰ আগতে কিমান হ'ব এই কথাটো মই খাটাং কোৱা টান হ'ব। ইয়াৰ সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি আপোনালোকে ভালকৈ জানিছে যে আমাৰ কৰি থকা কামখিনিয়ে ইমান দিন আমি ৰৈ যাব লগা হৈছিল লকডাউনৰ কাৰণে আৰু সেইকাৰণে হয়তো অলপ আমি যথেষ্ট পৰ্যালোচনা সভা অনুষ্ঠিত কৰিব লগা হৈছে। আজি যোৰহাটত কৰে 18খন জিলাত আমি পৰ্যালোচনা কৰিলোঁ কাম কাজখিনি খৰতকীয়া কৰাৰ কাৰণে। গতিকে এতিয়া বহুদিনীয়া সমস্যা হৈ আছিল এইটো, এতিয়াৰ দিনৰে নহয়, পুৰণি সমস্যা। গতিকে সমস্যাটো সমাধানৰ ক্ষেত্ৰত আগবঢ়া যাব, এইটো আপোনালোকে নিশ্চিত থাকক। যোৰহাটৰ পৰা ৰঞ্জিত বৰাৰ ৰিপৰ্ট, লাইভ 365 অসম।